স্বাগতম জনাইছো টেকনিকেল ডিটেইল আসামৰ আজিৰ এই ভিডিঅ'টোলৈ বন্ধুসকল। আজি আমি আপোনালোকক জনাম আপোনালোকে কেনেকৈ নিজৰ মোবাইলত অমৃত বীজ আন্দোলনৰ ফটো আপলোড কৰিব। যদি আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰি থৈছে আৰু ফটো আপলোড কৰিব পৰা নাই, মই এইটো ভিডিঅ'ত আপোনালোকৰ স্টেপ বাই স্টেপ লাইভ দেখুৱাম আপোনালোকে কেনেকৈ অমৃত বীজ আন্দোলনৰ ফটো আপলোড কৰিব, কেনেকৈ সাৰ্টিফিকেট ডাউনলোড কৰিব। কমপ্লিট প্ৰসেস এই ভিডিও জনাম। ভিডিওটো অকোনো স্কিপ নকৰাকৈ চাই থাকক আৰু এনে ধৰণৰ টেকনিকেল ৰিলেটিভ ভিডিও পাই থাকিবলৈ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশন অন কৰি ল'ব আৰু ভিডিওটো যিমান পাৰে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। সো বলক আমি ভিডিওটো স্টাৰ্ট কৰো। সো প্ৰথমে আপোনালোকে আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰখন ওপেন কৰিব, তাৰ পাছত সাৰ্চ কৰিব অমৃত বীজ আন্দোলন। ইয়াত আপোনালোকে চাব পাইছে অমৃত বীজ আন্দোলন। সো এই এপছখন আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত আপোনালোকে ওপেন কৰিব। ইয়াত আপোনালোকে চাব পাইছে লগইন। সো আপোনালোকে লগইন অপচনত ক্লিক কৰিব। লগইন অপচনত ক্লিক কৰাৰ পাছত আপোনাৰ ৰেজিষ্ট্ৰেচন কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াত দিব। তাৰ পাছত গেট অটিপিত ক্লিক কৰিব। তাৰ পাছত আপোনাৰ মোবাইলত এটা অটিপি যাব। সো আপোনালোকে ইণ্টাৰ অটিপিত আপোনালোকে অটিপিটো বহাই দিব। তাৰ পাছত চাব পাইছে ইণ্টাৰ কাপচাৰ। সো আপোনালোকে সেম টু সেম কাপচাৰখন বহুৱাব। তাৰ পাছত লগইন অপচনত ক্লিক কৰি দিব। লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম, আপোনাৰ এড্ৰেছ, বেংক ডিটেইলছ গোটেইবোৰ আহি যাব। যদি আপোনাৰ কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে আপডেট ইনফৰমেশ্যন অপচনত ক্লিক কৰি এডিট কৰি ল'ব পাৰিব। তাৰ পাছত চাব পাইছে ডাউনলোড প্লেজ সাৰ্টিফিকেট। সো আপোনাৰ এই সাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি ল'ব। সো আপোনাৰ ফটো আপলোড কৰিব হ'লে আপোনালোকে চাব পাইছে আপলোড প্ৰেজেন্টেশ্যন ইমেজ। সো আপোনালোকে আপলোড প্ৰেজেন্টেশ্যন ইমেজ অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ এখন ওপেন হ'ব। ইয়াত আপোনালোকে চাব পাইছে ইণ্টাৰ প্লেন টাইটেল। সো আপোনালোকে কোনটো গছ পুলি আপলোড কৰিব আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। ইয়াৰ বহু ধৰণৰ গছ পুলিৰ নাম আহি যাব। আপোনালোকে কোনটো গছ পুলি আপলোড কৰে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰ পাছত চাব পাইছে ওপেন কেমেৰা। সো আপোনালোকে ওপেন কেমেৰাত ক্লিক কৰি ফটো আপলোড কৰিব পাৰিব। ইয়াৰ বাহিৰে ওপেন গেলেৰীত ক্লিক কৰি জিঅ'টেগ ফটো আপোনালোকে যিটো মাৰি থৈছে আপোনালোকে আপলোড কৰি ল'ব পাৰিব। আপোনালোকে যিমান পাৰে ওপেন কেমেৰাত ক্লিক কৰি ফটো আপলোড কৰিব। ফটো আপলোড কৰোঁতে এটা কথা মন কৰিব, আপোনাৰ মোবাইলৰ লোকেশ্যনটো সদায় অন কৰি থ'ব এইটো কাম কৰোঁতে। তাৰ পাছত ওপেন কেমেৰাত ক্লিক কৰিব। তাৰ পাছত এনেকুৱা আপোনালোকৰ ফটো এখন আপলোড কৰিব। তাৰ পাছত আপোনালোকে আপলোড অপচনত ক্লিক কৰি দিব। আপলোড অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটো আপলোড হৈ যাব। আপোনালোকে চাব পাইছে ইমেজ হাজ বিন আপলোড সাকসেসফুলি, থেংক ইউ ইউৰ ফ্ৰেণ্ড আইডিজ। সো ইয়াত আপোনাৰ ফটো আপলোড হৈ গৈছে। আপোনালোকে গো টু ডাস্কবোৰ্ড অপচনত ক্লিক কৰিব। তাৰ পাছত আৰু এবাৰ আপোনালোকে ফটো আপলোড কৰিব লাগিব, কিয়নো ফটো আপলোড আপোনাৰ দুটা কৰিব লাগে। তো প্ৰথমটো আপলোড হৈ গ'ল। তাৰ পাছত দ্বিতীয়টো আপলোড কৰিব হ'লে আপোনালোকে গো টু ডাস্কবোৰ্ড অপচনত ক্লিক কৰিব। তাৰ পাছত আপোনাৰ সেম ৱেবছাইটত আহি যাব। তাৰ পাছত অহাৰ পাছত আপোনালোকে ইণ্টাৰ প্লেন টাইটেল অপচনত ক্লিক কৰি আপোনাৰ গছ পুলিটো সিলেক্ট কৰি ল'ব। তাৰ পাছত আকৌ এনে ধৰণৰ ফটো আপোনালোকে তুলি ল'ব। ফটো তোলাৰ পাছত আপোনালোকে আপলোড অপচনত ক্লিক কৰি ফটো আপলোড কৰি দিব। সো আপোনাৰ দুটা ফটো আপলোড কৰিব লাগে। তাৰ পাছত আপলোড অপচনত ক্লিক কৰি দিব। তাৰ পাছত আপোনাৰ দুটা ফটো আপলোড হৈ গৈছে। সো ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। ভিডিওটো যদি চাই ভাল পায় লাইক, সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। সো থেংক ইউ।